চিৰঞ্জীৱ চিৰঞ্জীৱ চিৰঞ্জীৱ। আহক ঋষিৰাজ, এয়া ফল গ্ৰহণ কৰক। ঋষিৰাজ, আপুনি উপযুক্ত সময়তে উপস্থিত হৈছে। আমাৰ এই বৃদ্ধকালত এটি পুত্ৰৰত্ন জন্ম হ'ল। এতেকে মোৰ পুত্ৰৰ সকলো ভূত ভৱিষ্যত আপুনি গণনা কৰিব লাগিব। পুত্ৰ সন্তান জন্ম হৈছে। হয় ঋষিৰাজ, এতেকে মোৰ পুত্ৰৰ সকলো ভূত ভৱিষ্যত গণনাৰ বাবে আপোনাক কি দ্ৰব্যৰ প্ৰয়োজন হ'ব? এই কৰ্মৰ বাবে দধি, ঘিউ, মুগ, দুবৰি, বেলপাত, তিল, ধূপ, দীপ, তুলসী, কলপাত ইত্যাদিৰ প্ৰয়োজন হ'ব। খন্তেক অপেক্ষা কৰক ঋষিৰাজ, এতিয়াই মই সকলো বস্তু যোগাৰ কৰি আনোগে। ঋষিৰাজ, সকলো আপোনাৰ যাৱতীয় দ্ৰব্য। এতিয়া আপুনি আপোনাৰ কাম আৰম্ভ কৰক। এতিয়া তোমালোক দুয়োজন ইয়াতে বহা। মই মন্ত্ৰ উচ্চাৰণ কৰি যাম, তোমালোকেও কৰি যাম। সৰ্বে ভৱন্ত সৰ্বনাম, সৰ্বে ভৱন্ত সৰ্বনাম, সৰ্বে ভৱন্ত নিৰাময়া, সর্বে ভবন্ত নিরাময়া, সর্বে ভদ্রাণি পশ্যন্ত, সর্বে ভদ্রাণি পশ্যন্ত। ওম শান্তি 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 শান্তি। এতিয়া তোমালোক দুয়োজন সেৱা কৰা। নন্দৰাজ, তোমাৰ পুত্ৰৰ ভূত ভৱিষ্যত চাই মই কি কওঁ? Go on,